হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আজি বনাম মই সৰু আলুখিনি পানীত তিয়াই থৈছিলোঁ আৰু এতিয়া মই ভালদৰে খচি ধুই লৈছোঁ। এতিয়া কেৰাহীখন পাতি ল'লোঁ আৰু গৰম হোৱাৰ পাছত দিছোঁ অলপমান তেল। সৰু আলু বনাবলৈ বেছি তেল দৰকাৰ নাই, যিহেতু অলপমান দিছোঁ আৰু তাতে দিছোঁ এটা শুকান জলকীয়া আৰু কেইটামান পাঁচফোৰণ দি দিছোঁ। আৰু ইয়াৰ কাৰণে বেছি মছলা পাতি নালাগে, পিঁয়াজ নহৰুও নালাগে। আৰু দিছোঁ কেইটামান নৰসিংহ পাত। নৰসিংহ পাতকেইটা তেলত ফটাই দিছোঁ আৰু এতিয়া মই দি দিম আলুখিনি। ইয়াত দি দিলোঁ। আলুখিনি এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখখিনি দি পেলাই আকৌ মই অলপ দেৰি লৰাই ল'লোঁ। আৰু এইদৰে নিমখখিনি গোটেইখিনি লগাই দিয়াৰ পাছতে এতিয়া দিম হালধি। হালধি দি ল'লোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু ওপৰতে থকা বেল আইকনটো অল কৰি ল'ব, যাতে মই দিয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। আৰু এইফালে বনাম এতিয়া মাছৰ জোল। মিৰিকা বিলাহী আৰু মাছৰ জোল বনাম মই, মানে টেঙা জোল। মাছৰ টেঙা জোল অকণমান বনাইছিলোঁ। আৰু এতিয়া মাছখিনি এনেদৰে মই নিমখ হালধি সানি ল'লোঁ। এতিয়া এইফালে কেৰাহীখন পাতি লৈছোঁ আৰু ইয়াতে দিছোঁ অলপমান তেল। তেলখিনি গৰম হোৱাৰ পাছত মই এতিয়া ইয়াত দি দিছোঁ মাছখিনি অলপ ফ্ৰাই কৰি ল'ম। আৰু এইফালে মাছ ফ্ৰাই কৰিছোঁ আৰু আনফালে মই এই সৰু আলুখিনি বনাই আছোঁ। আলুখিনি মাজে মাজে চাই আছোঁ সিজিছেনে নাই, হোৱা নাই আৰু অলপ দেৰি লাগিব। এতিয়া আকৌ মাছকেইডোখৰ ওলোটাই লৈছোঁ। এতিয়া এইকেইটা মিৰিকা বিলাহী, আৰু মিৰিকা বিলাহীকেইটা মই দুফাল কৰি ল'লোঁ। আৰু এইখিনি মোৰ মাছখিনি ফ্ৰাই কৰি হৈ গৈছে। আৰু এতিয়া মই মাছখিনি টেঙা জোল পাঁচফোৰণ কেইটামান দি দিছোঁ। টেঙা জোলত পাঁচফোৰণ কেইটামান দিলে খাবলৈ ভাল লাগে। আৰু এতিয়া পিঁয়াজখিনি দি ল'লোঁ। এতিয়া মই বিলাহীখিনি দি দিম। বিলাহীখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে বিলাহীখিনি ভাজি ল'ম। এতিয়া বিলাহীখিনি ভাজি লৈছোঁ। আৰু এতিয়া দিছোঁ নিমখ আৰু দিম হালধি। হালধি দিছোঁ। এতিয়া মোৰ বিলাহীখিনি গলি গৈছে, দেখিছে সম্পূৰ্ণ। আৰু এতিয়া মই ইয়াত দিম গৰম পানী। গৰম পানী দি লৈছোঁ। আৰু আপোনালোকক যিমান জোল লাগে সিমান দিব পাৰে। মোক বেছিকৈ জোল নালাগে, যিহেতু মোৰ দাইল আছে। সেয়ে এতিয়া মই অলপ কমকৈ দিছোঁ। আৰু এতিয়া এইখিনি উতলাৰ পাছত মই ইয়াত মাছখিনি ঢালি দিছোঁ। মাছখিনি ঢালি অলপ লৰাই দিলোঁ। আৰু এতিয়া মই মাছখিনি অলপ দেৰি কাৰণে ঢাকি ল'ম। মাছখিনি ঢাকি এইফালে আলুখিনি চাওঁ এতিয়া সিজিছেনে নাই। আলুখিনি মোৰ হৈ গৈছে। এতিয়া মই আলুখিনি নমাই ল'ব লাগিব। এনেদৰে অলপ দেৰি লৰাই লোৱাৰ পাছত মই এতিয়া আলুখিনি নমাই লওঁ। এতিয়া আলুখিনি উলিয়াই লৈ মই মাছখিনি চাই লওঁ। মাছখিনি এতিয়া মাছখিনি লৰাই চাইছোঁ আৰু অলপ দেৰি লাগিব। এতিয়া মোৰ মাছখিনি হৈ গ'ল। আৰু এতিয়া মই গেছটো অফ কৰি মাছখিনি উলিয়াই লৈছোঁ।
আপোনালোকেও এনেদৰে মিৰিকা বিলাহী আৰু মাছৰ জোল বনাই খাবচোন, বহুত সোৱাদ হয়। আৰু এইখন হৈছে মোৰ আজি দুপৰীয়া থালিখন। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।